গোটেই বিহুতলিখনে উঠি দিয়াৰ নিচিনা হৈ যাব হয়নে বঢ়িয়া বঢ়িয়া লাগিছে বিৰাটপুৰ বিহু কেইজনমান বাইদেউ নচা নাই মই জানো মোক বেয়া খাই পিনি নচা নাই তেখেতলোকে হয়নে কেইবাজনো ডাঙৰ মানুহ বহি আছে অকণমান নাচিবলৈ বেয়া লাগে কিন্তু বিহু বুলিলে জীয়াৰী বোৱাৰী সকলোৱে নাচিব পাৰে উঠি উঠি একো নাই হয়নে মোক আপোনালোকে বেয়া পাব নোৱাৰে এইটো কাৰণে নোৱাৰে মোৰ জীৱনৰ কথা আপোনালোকে জানে মোৰ সৰুতে মোৰ আইৰ লগত ঘৰে ঘৰে ভিক্ষা কৰি ডাঙৰ হৈছে হয়নে আৰু যেতিয়াৰ পৰা হালৰ মুঠি ধৰিব পৰা হ'লো তেতিয়াৰ পৰা মই মানুহৰ ঘৰত হালোৰা থাকি বা টকা খাটি ডাঙৰ হৈছো গতিকে মই ইয়াত কেৱল আজি আপোনালোকৰ আগত গান গাবলৈ অহা নাই অকণমান আশীৰ্বাদ ল'বলৈ আহিছো হয়নে সেই যে সৰুতে মোৰ আইৰ লগত মই ভিক্ষা কৰিছিলো তেতিয়া মোৰ কান্ধত আছিল এটা ভিক্ষাৰ জুলুঙা হয়নে আৰু সেই ভিক্ষাৰ জুলুঙাটো আগবঢ়াই দিছিলো অসমৰ ৰাইজৰ বাবে মোক অকণমান ভিক্ষা দিয়ক তেতিয়া ভিক্ষা দিছিলে আৰু সেই ভিক্ষা খাই হয়তো মই বয়সত ডাঙৰ হৈছিলো কিন্তু এটা সময়ত অসমৰ ৰাইজে মোৰ সেই ভিক্ষাৰ জুলুঙাটো পেলাই দিলে কান্ধৰ পৰা উলিয়াই দিলে আৰু কি হ'ল এখন ফুলাম গামোচা ডিঙি টাৰি দিলে হয়নে আৰু সেইটো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে আপোনালোকৰ কাৰণে আপোনালোকৰ কাৰণে অসমৰ ৰাইজ নহ'লে বিপিন চাওডাঙৰ কোনো মূল্য নাই অসমৰ ৰাইজ নাথাকিলে বিপিন চাওডাঙৰ কোনো অৰ্থ নাই বিপিন চাওডাং কেৱল বনাইছে আপোনালোকে মোক গতিকে ৰাইজ মই আজি কেৱল বিহুতলিত গান গাবলৈ হোৱা নাই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আহিছো গতিকে মই হাত জোৰ কৰি আশীৰ্বাদ বিচাৰিছো আগতে আশীৰ্বাদ বিচাৰিলে কি কয় ৰামায়ণ চাইছো মহাভাৰত চাইছো আয়ুষ্মান ভৱ হয়নে হাতখন দাঙি দিয়ে মই হাত জোৰ কৰি আশীৰ্বাদ বিচাৰিছো অকণমান হাতখন দাঙি দিবনে সকলোৱে আশীৰ্বাদ দিবনে বঢ়িয়া আৰু কেইবাৰ কিমান অকণমান দি দিয়ক ভাল লাগিব এতিয়া ঘূৰাই দিয়ক হাতখন ঘূৰাই দিয়ক Oído,